গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ এণ্ড আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। বাট এতিয়া ইমান ৰাতি আপোনালোকে ভাবি আছে কি যেন ইমান ৰাতি এই পাগলে কি ভিডিঅ' বনাব বুলি, বাট আপোনালোকক এনেকৈ এটা বস্তু দেখাই আছোঁ, বাট এইটো বস্তু আপোনালোকে কেতিয়াও জীৱনত দেখা নাছিলে কিজানি। এনেকৈ এটা বস্তু মই দেখাই আছোঁ। আপোনালোকে ভাবি আছে কিজানি এই সৰু মৰু পেকেটত কি দেখাই আছে, কিন্তু কয় নহয় ছোটা পেকেট বড়া ধামাকা বুলি। এনেকৈ আছে এইটো বস্তুখন। এইটো পেকেটৰ ভিতৰত চাই ল'ম এতিয়া আমি কি আছে ইয়াত। হ'ব দেই, চাই ল'ম ইয়াত কিবা আছে, লিখা আছে। আচ্ছা, এইটো বস্তু মানে ইয়াত লিখা আছে, পঢ়িব নালাগে, আপোনালোকে এনেই জানে, বিদ্বান আপোনালোকে। ইয়াত লিখা আছে যে 3 বছৰৰ পৰা সৰু ল'ৰা ছোৱালীক এইটো টাচ মানে এইটো ইউজ কৰিবলৈ দিব নালাগে বুলি কৈছে। এইটো বস্তুটো, এইটো ষ্টিকটো চাই লওক, ষ্টিকটো ইউজ কৰিব দিব নালাগে বুলি কৈছে দেই। কি আছে চাই ল'ম এতিয়া। এইটো বস্তুৰ একো কাম নাই, ইয়াত পেলাই দিছোঁ। ইয়াত চাই লওক এইটো বস্তু এতিয়া। ইয়াত মোৰ হাতত আছে এইটো বস্তুটো দেই। ইমান মানে ৰাতিৰ ভিডিঅ' যে ইমান ক্লিয়াৰো অহা নাই কিজানে, আৰু মই উইদাউট মাইকত বনাইছোঁ। মাইকটো মোৰ বেয়া হৈ গ'ল, আৰু এটা আনিব লাগে। বাট বস্তুটো এনেকৈ আছে, চাই লওক। বাহিৰত প্লাষ্টিক আছে, এইটো প্লাষ্টিক হয়, ভালকৈ চাই লওক। আৰু ভিতৰত গ্লাছৰ আছে দেই। এই যোনটো কেমিকেল আছে ইমানটো গ্লাছত, ইমানটো ইয়াৰ পৰা ইমানটো গ্লাছত আছে, আৰু এইটো গ্লাছৰ বাহিৰত আছে, এইটো কেমিকেলটো। তাৰপিছত এইটো মানে কি হয় বস্তুটো চাই লওক এটা এক্সাম্পলৰ কাৰণে। মই দুটা একেটা কালাৰৰ মানে দুটা ষ্টিক লৈছোঁ দেই। এইটো দুটা ষ্টিক লৈছোঁ, বাট এইটো বস্তুটো এনেকুৱা বস্তু হয়, এইটো মানে উজ্জ্বল হৈ থাকে, মানে বিনা ইলেক্ট্ৰিচিটি মানে একো নালাগে, বেটাৰী চেটাৰী একো নাই ইয়াত। চাই লওক কিবা আছেনে, দেখা পায় না আপোনালোকে? ইয়াৰ পৰা নাপায়, কিন্তু ইয়াত এনেকৈ এটা কেমিকেল আছে, দুটা কেমিকেল বিক্ৰিয়া হোৱাৰ পাছত এইটো বস্তুটো জ্বলি উঠে, মানে উজ্জ্বল হৈ যায়। চাই লওক দুটা কালাৰ আছে, এইটো কালাৰ ইয়াত থৈ দিছোঁ, একে কালাৰৰ দুটা আছে মোৰ তাত। তো এইটো বস্তুটো এনেকুৱা ফুটাই দিয়াৰ লগে লগে চাই লওক অলপ কেমিকেলটো মিক্স কৰি ল'ম প্ৰথমত। বাট মিক্স হৈ গ'ল। এতিয়া এইটো আৰু এইটো একেই হয়, কিন্তু অলপমান ডিফাৰেঞ্চ আছে কিজানি। এইটো জ্বলি আছে, এইটো জ্বলা নাই কিজানি ইমান, হয় নহয়? চাই লওক আপোনালোকে। মইতো ভালকৈ ক্লিয়াৰকৈ দেখা পাই আছোঁ, কিন্তু আপোনালোকে কেমেৰাত কেনেকৈ দেখা পাই আছে এইটো মই নাজানো। আৰু ভইচো অলপ কমকৈ আহি আছে কিজানি, কিয়নো মই উইদাউট মাইকত বনাই আছোঁ, আৰু বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ গাইজ। কি ক'ম আৰু, বহুত দিনৰ মূৰত। এইটো চাই লওক, এইটো জ্বলিছে কিজানি, এইটো জ্বলা। তো আমি এনেকৈ আৰু গোটেইটো মানে বুজি পাইছে কৰি দিম এতিয়া। বলক, ভিডিঅ'টো স্পেচিয়েল হ'ব, একদম বিচনাত শুই আনন্দকৈ চাই থাকিব আৰু কি ক'ম। তো 1 2 3 ষ্টাৰ্ট। এতিয়া আমি ষ্টিকটো এনেকৈ ফুটোৱা আৰম্ভ কৰিম, গোটেইকেইটা ফুটাই দিম। একটা, দুইটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা, সাতটা, আঠটা, নটা, 10টা, 11টা, 12টা, 13টা, 14টা, 15, 16, 17, 18, 19, 20টা, 21, 22টা। গোটেইকেইটা গ্লো ষ্টিক মই এতিয়া ফুটাই দিলোঁ। মানে এতিয়া চাই লওক, লাইটটো মই অফ কৰি দিম। আন্ধাৰত কেনেকৈ দেখায় এইটো গ্লো ষ্টিকটো গ্লো কৰিলে, তো আপোনালোকে চাই লওক। ৰ'ব, মই লাইটটো অফ কৰি দিম। চাই লওক কেনেকৈ দেখায়। মোৰ মুখটো ভালকৈ দেখা পাই আছে কিজানি আপোনালোকে, হয় নাই? মাত্ৰ এটা ষ্টিকে মানে কিমান পোহৰ বা উজ্জ্বল বা কি যিকোনো কওক না দিব পাৰে। এইটো চাই লওক, এটা ষ্টিকে মাত্ৰ ইমান দেই। তথাপিও
যদি আন্ধাৰত আপুনি ক'তবা ফাঁচি গৈছে, আপোনাৰ তাত লাইট নাই, মানে যদি লাইট নাই বা চাইকেলত ক'তবা ফচি গৈছে, আপুনি এনেকা কৰি 2-3টা গ্লো ষ্টিক আপোনাৰ তাত আছে যদি ফুটাই মেলি চাইকেলত লগাই আপুনি ঘৰত বিন্দাছ আহিব পাৰে। এইটো গ্লো ষ্টিক, ইয়াৰ কেমিকেলটো 12 ঘণ্টালৈকে পোহৰ দি থাকে, মানে 12 ঘণ্টালৈকে মানে একো ইলেক্ট্ৰিচিটি একো নালাগে। 2টা কেমিকেল বিক্ৰিয়া হোৱাৰ পাছতে এইটো ডাইৰেক্ট পোহৰ দিয়ে। চাই লওক কিমান পোহৰ দিছে, মোক দেখা পাইছেনে? গোটেই গ্লো ষ্টিকৰ ৰ'ব দেই, গোটেই গ্লো ষ্টিকৰ দ্বাৰা মোৰ মুখটো দেখা পাইছেনে? হেল্ল' গাইছ এটা গ্লো ষ্টিকে দেখা পাই আছে, 22টা গ্লো ষ্টিকে কিমান পোহৰ দিব পাৰে আপোনালোকে গম পায়ে গ'ল কিজানি। এইটো গ্লো ষ্টিকটো মানে আপুনি অনলাইনতো পাব বা দোকানৰ কথাটো মই নাজানো, তথাপিও আপোনাৰ এলেকাত কেনেকুৱা দোকান আছে সেইটো চাই হ'ব। এইটো আপুনি গ্লো ষ্টিকটো অনলাইনতো পাব। যদি আপোনালোকক বিশ্বাস হোৱা নাই তেন্তে আপোনালোকে গৈ কিবা এটা কৰি মিলি মানে মিলাই ল'ব পাৰে, গ্লো ষ্টিকটো ল'ব পাৰে। মানে এইটো চাই লওক এনেকুৱা আছে। ইয়াৰ ভিতৰত কি হ'ব পাৰে আপোনালোকে অলপ ভাবকচোন, কি কেমিকেল হ'ব পাৰে? আপোনালোকে কোনোবা জানে নেকি? কোনোবা চায়েন্সৰ কোনোবা থাকে নহয়, অলপ পেৰেণ্টছ অফ চায়েন্স লিখা, তেনেকৈ ক'ব পাৰে। বা চায়েন্সৰ টিচাৰ কোনোবা মোৰ ভিডিঅ' চাই আছে যদি প্লিজ কমেণ্ট কৰি মোক কৈ দিব যে, মোক জনাই দিব যে ইয়াৰ এই ষ্টিকৰ ভিতৰত কি কেমিকেল আছে, মানে কি কেমিকেল বিক্ৰিয়া হ'লে এনেকুৱা হ'ব পাৰে গাইজ। বাট যি কি নহওক, এইটো ভিডিঅ'টো মই ইয়াতে সামৰি মাৰিলোঁ। যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে, মোৰ চেনেলক ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু তলত কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব আপোনাৰ মনত যি আছে, যি বস্তু আছে গোটেই খুলি মোক কমেণ্টত লিখি কৈ দিব পাৰে। বাট আৰু মোৰ যিমানো আছে 2-3জন ছাবস্ক্ৰাইবাৰ, সকলোকে মই সেৱা কৰিছোঁ দেই। এনেকৈ ছাপোৰ্ট কৰি দি থাকক। আৰু যোনে মোৰ এই চেনেলত প্ৰথমবাৰ মানে ফাৰ্ষ্ট টাইম, বুজি পাইছে কি জানে? আৰু কিবা ভাষাত ক'ব লাগে নেকি? ক'ব নালাগে। যোনে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলক ছাবস্ক্ৰাইব কৰিব আৰু বেল নটিফিকেশ্যনো অল কৰি থৈ দিব। তো এতিয়াৰ কাৰণে ইমানতে সামৰি মাৰিলোঁ। টাটা বাই বাই, লগ পাম।